ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰধান উপনৈসমূহ: সোৱণশিৰি, ডিক্ৰং, ৰঙানদী, বুৰৈ, বৰগাং, জীয়াভৰলী, গাভৰু, বেলশিৰি, দনশিৰি, নোৱানদী, ননৈ, বৰনদী, পুঠিমাৰী, পাগলাদিয়া, মানা, আই ভেঁকী, চম্পাৱতী, গৌৰং, টিপকাই আদি। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ প্ৰধান উপনৈসমূহ হ'ল বুঢ়ীদিহিং, দিচাং, দিখৌ, জাঁজি, ভোগদৈ, দনশিৰি, কপিলী, কুলশী, কৃষ্ণাই, জিনাৰী আদি। বৰাকৰ উত্তৰ পাৰৰ প্ৰধান উপনৈসমূহ হ'ল চিৰি, ডিকছা, দীঘলী, জিৰি, মধুৰা, জাতিংগা, লাৰাং আদি। তাৰপিছত বৰাক নদীৰ দক্ষিণ পাৰৰ প্ৰধান উপনৈসমূহ হ'ল সোণাই, দলেশ্বৰী, কাটাখাল, চিংলাং আৰু লেংগাই আদি। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আপোনালোকে দুয়োখন নদীৰেই যিকোনো এটা পাৰৰ হয় দক্ষিণ পাৰৰ নহয় উত্তৰ পাৰৰ যিকোনো এটা পাৰৰ নৈসমূহৰ নাম মনত ৰাখি গ'লেও উত্তৰ কৰি আহিব পাৰিব বুলি মই আশাবাদী।